মনোজ দা সোনকালে ওলা মোৰ সময় নাই ধেত্ৰী ইমান ইমাৰ্জেঞ্চি কিয় ৰ'বাচোন মই গৈ আছো মহাজন দেখো এইবিলাক কথা বাদ দিয়ক ধেত 4 মাহ হৈ গ'ল ঘৰৰ ভাড়া 1 টকাও দিয়া নাই ধেত আপুনি 1 মাহতে 3বাৰ ভাড়া খুজিব আহে 1 টকা ভাড়া নিদিওঁ আপোনাৰ ঘৰটো আজিয়ে এৰি দিম মই তেতিয়াহ'লে বস্তু বাহিনীখিনি থৈ পেলাই হেনে টকা লৈ আহি পেলাই বস্তু বাহিনীখিনি লৈ যাব এতিয়া ওলাই যাওক ঘৰৰ পৰা এতিয়ালৈ ঘৰটো এতিয়া এৰি গ'লে গৈ আছোঁ তেতিয়াহ'লে বস্তু বাহিনীখিনি ৰাখি যাওক ইয়াত টকা দি পেলাই বস্তু বাহিনীখিনি লৈ যাব ওলা ঘৰটো এৰি দিওঁ মহাজন ভাড়া ঘৰ আছেনে কম দামৰ আছে ঘৰটো এবছৰৰ পৰা খালী আছে কোনেও ভাড়া অহা নাই তোমাক ভাড়া ঘৰ লাগেতো এইটোৱে তোমাৰ কাৰণে পাৰফেক্ট ঘৰটো সেইটো তোমালোকে একবাৰ যাই চাই আহক ধন্যবাদ তেতিয়াহ'লে ঘৰটো চাই লওঁ আহোঁ দে তেতিয়াহ'লে নমস্কাৰ বাপা ঘৰটোৰ সকলোখিনি বস্তু একদম পৰিপাটিকৈ সজা আছে বাপা টোপনি বৰ ভালকৈ হ'ব দেই ৰাতি হৈ গ'ল বৰ টোপনি লাগছে তুমিও হোৱা ময়ো হওঁ বহুদিন পাছত মানুহৰ গন্ধ পাইছোঁ আজি কেঁচা মাংসৰ পেটৰ সোৱাদটো লৈ ল'ম কোন তুমি কোন হয় এই এলেকাৰ সকলো ভোটৰ হৈছোঁ মই চৰ্দাৰ আৰু এই ঘৰটো হৈছে মোৰ নিজৰ বাসস্থান আৰু তোমালোকে হৈছোঁ মোৰ প্ৰিয় খাদ্য আমাক নাখাব আমাৰ বাবাটোকো নাখাব আমাক নাখাব আজি তহঁতৰ ৰক্ত মাংস খাই মোৰ শান্তি পূৰণ কৰে আমাক এৰি দিওঁ কিন্তু মই তোমালোকক আজি নাখাওঁ তেতিয়াহ'লে মই কাইলৈহে তোমালোকৰ কেঁচা মাংসৰ টেষ্ট খাম গতিকে মই আজি আৰু ইয়াৰ পৰা গুচি গৈছে কাইলৈ দেখা দিম ভোটটোৱে আজি আমাৰ মাংসবোৰ খাব তেতিয়াহ'লে মোৰ মূৰত এটা প্লান খেলিছে তুমি এটা কাম কৰা তোমাৰ পানী খোৱা বটলটো লৈ আহা তেজ আৰু মাংসটো ইয়াত ভৰাই দিলোঁ আজি ৰাতি ভোটটো আহক তাক ঠিক পানিছমেণ্ট এটা দি দিম কি কোৱা তুমি এতিয়া আৰু তোমালোকে বাচিব নোৱাৰা আমাৰ মৃত্যুৰ আগত আমাৰ মনোকামনা পূৰণ কৰিবানে নিশ্চয় কৰিম কি আশা আছে তোমালোকৰ আমাক খাওয়ার আগতেই এই বোতলের মাংস আর টেস্টখিনি খাই লওক নিশ্চয় খাম নিশ্চয় খাম
Mau kosong, mau kosong, mau kosong, mau kosong, mau kosong.